নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। বন্ধুসকল, মই এইফালৰ পৰা যেতিয়া আজি কেইখনমান ফাৰ্মৰ কাৰণে গৈ আছিলোঁ, মানে ভিডিঅ' বনাবৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে। কিন্তু যেতিয়া গৈ আছিলোঁ মই টিংখাঙৰ পৰা, যিটো ৰাস্তা আছিলে টিংখাঙৰ পৰা মই যিটো নাহৰকটীয়া যোৱা ৰাস্তা, সেই তাত গৈ থাকোঁতে এইটো বেতনী বুলি কয় এই জেগাডোখৰ। আৰু বেতনী বুলি কোৱা জেগাডোখৰত মই আহি পালোঁ, দেখিলোঁ যে এঘৰ মানুহত মানে বহুতখিনি টকৌ গছ, যিটো আপোনালোকে চিনি পাইছে যে টকৌ গছ, আপোনালোকে জানে যে টকৌ গছে আমাৰ এইটো কিমান কাম আহে। এই টকৌ পাত দেখিছেনে? এই টকৌ পাতখিনি দেখিলোঁ আৰু তেখেতৰ ঘৰত সোমালোঁ, আৰু মোকো অলপ লাগিছিলে টকৌ পাত, আৰু সেইকাৰণে অলপ তেখেতৰ লগত সোমালোঁ। আৰু ইয়াতে দেখিছে আপোনালোকে টকৌ পাত, কিমান টকৌ পাত আছে, গোটেইখন এখন টকৌ গছেই টকৌ গছ। এইফালে মই আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব বেক। এইবিলাক টকৌ গছ। আৰু এই যিটো টকৌ গছে আমি ঘৰ চাওঁ, মানে আপুনি ঘৰৰ ওপৰত যিটো ৰুফ হয়, সেইটো টিঙৰ সলনি যদি আমি এই টকৌ পাতটো দিয়া যায়, তেতিয়াহ'লে আমাৰ সেই ঘৰখন মানে গৰম নহয়, আৰু আপোনাৰ ঠাণ্ডাটো সিমান ঠাণ্ডা নকৰে আপোনাৰ। আৰু লগতে আপোনাৰ ইয়াৰ লাষ্টিংটো হৈছে, এই টকৌ গছজোপাৰ লাষ্টিং হয় আপোনাৰ 15 বছৰলৈকে, তাত মানে আপ টু 20 years, মানে 20 বছৰলৈকে আপোনাৰ লাষ্টিং কৰিব পাৰে, যদি আপুনি ভাল বুঢ়া টকৌ পাত দি কিনি ঘৰটো চায়। আৰু ইয়াত আৰু এটা কথা আছে যে আমি যদি টকৌ পাতখিনি যদি পানীত অলপ দিন ঘূৰাই পানীৰ তলত ৰাখিব পাৰে আপুনি, তাৰপিছত পানীৰ পৰা উঠুৱাই মেলি আপুনি যদি সেই ঘৰটো চাব পাৰে ওপৰ ছালখন, তেতিয়াহ'লে সেইখিনি কিন্তু আৰু বেছি বছৰ গুচি যায় বুলি তেখেতলোকে মালিকে মোক জনাইছে। আৰু এনেই যদি আপুনি তেনেকৈ নকৰাকৈ যদি ডাইৰেক্ট এনেকুৱা বুঢ়া পাতবিলাক লৈ কিনি ঘৰটো চায়, তেতিয়াহ'লে আৰামছে আপোনাৰ 12 বছৰৰ পৰা 15 বছৰ লাষ্টিং কৰিব। আৰু আমাৰ যিবিলাক মুৰ্গী ফাৰ্ম এতিয়া চলি আছে, যিবিলাক ব্ৰইলাৰ ফাৰ্ম হৈ আছে, সেই ব্ৰইলাৰ ফাৰ্মবিলাকত কাৰণে, ব্ৰইলাৰ হওক লোকেল চিকেন হওক, যিকোনো ফাৰ্মিঙৰ কাৰণে সেই ঘৰবিলাকত আমি এই টকৌ পাতটো দিয়াৰ কাৰণে একদম উপযোগী হৈছে। আৰু এই টকৌ পাত দিলেহে আমাৰ ফাৰ্মিঙত মানে যিটো আমাৰ হিট গৰম দিনত হিট ষ্ট্ৰক হয় বা হিটৰ টেম্পাৰেচাৰটো বাঢ়ি যায়, মানে যিটো ফাৰ্মখনত, তো সেইটো নহয় মানে এই টকৌ পাতটো। আৰু যদি এই টকৌ পাতটো আপোনালোকক যদি লাগে, তেতিয়াহ'লে এইফালে যিটো ৰাজগড় টিংখং হয়, সেই টিংখং নাহৰকটীয়া ইয়াত বা নামৰূপ এই এৰিয়াটোত বহুত আছে, আপোনাৰ এভেইলেবল হয় যিবিলাক এই টকৌ পাতবিলাক হয়। তো আপোনালোকে আহি ইয়াৰ পৰা লৈ যাব পাৰে। এইবিলাক গছ অলপ চাপত আছে বাৰু, কিন্তু অলপ গছ বহুত ওখত হৈ আছে, ওপৰত আছে। তো তেখেতে এইবিলাক দেখিছে, গছ বহুত ওপৰত আছে এইখিনি। তো তেখেতে কিন্তু ইয়াত পাৰি নিবৰ কাৰণে কিন্তু মানুহ লাগিব বুলি কৈছে, মানুহ লাগে পাৰি নিবৰ কাৰণে। কিন্তু যদি চাপৰ হয়, এইখিনিতো তলৰ পৰাই কাটি নিব পাৰিব। আৰু এইবোৰ প্ৰতি খিলাত আপোনাৰ 2 টকাকৈ লয়, এখিলাত, যদি এই চাপৰ থাকে, মানে সেই অকল ইয়াৰ পাতৰ দামটো। আৰু যদি কাটি নিয়াটো বেলেগ, কাটি দিয়াটো Continue on Naharkatia, Tingkhong Road for 800 meters. আৰু যদি বেছি ওখ গছ হয়, সেইটোতো বেলেগ এটা চাৰ্জ লাগিব। তো আপোনালোকেও আহি কিনি ইয়াৰ পৰা নিব পাৰে, যদি ফাৰ্ম কৰিব বিচাৰে আপোনালোকে ধুনীয়াকৈ এখন টকৌ পাত নিব পাৰে। আৰু খুব ভাল হয়, যিহেতু আমাৰ ফাৰ্মিঙৰ কাৰণে, ফাৰ্মিং লাইনৰ মানুহ যদি হয়, আপোনালোকে আৰামছে ধুনীয়াকৈ এইবিলাক বস্তু যদি আপোনালোকৰ এৰিয়াত এভেইলেবল নাই, তেতিয়াহ'লে নিশ্চয় আপোনালোকে আহি এইবিলাক নিব পাৰিব। তো মই আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ যে কিছুমান ঠাইত মানে কিছুমান ফাৰ্মাৰে মানে মোক কমেণ্ট কৰে যে আমাৰ ইয়াত টকৌ পাত নাই, বা টকৌ পাত পাম নেকি, বা কেনেকৈ ক'ত পাম। এইখিনি হ'ল এইফালে টিংখাঙৰ হয়, এইটো আপোনাৰ বেতনী বুলি কয়, টিংখাং সমষ্টিৰ। টিংখাঙৰ পৰা আপুনি যিটো নাহৰকটীয়া যোৱাৰ যিটো ৰাস্তা হয়, সেই ৰাস্তাটোৱে গৈ থাকোঁতে আপুনি দেখিব, আপোনাৰ ইয়াত এঘৰ মানুহত নহয়, প্ৰতি ঘৰ মানুহতে আপোনাৰ অকল টকৌ গছৰ বাৰী আছে। আৰু সেই টকৌ বাৰীৰ পৰা তেখেতলোকে টকৌ পাত বিকি বহুত টকা ইনকাম কৰে। তো বন্ধুসকল, আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আপোনালোকে দেখিছে, আপোনালোকে এই টকৌ পাতৰ বিষয়ে ক'ত পায় কি নাই, মই আপোনালোকে সেইটো জনাবলৈহে আপোনাৰ এই ভিডিঅ'টো বনালোঁ। আৰু যদি ভাল পাইছে, অনুগ্ৰহ কৰি মোৰ এই আসাম ফাৰ্মিং চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব।